নমস্কাৰ এভৰিৱান। ওদালগুৰি জিলাৰ ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচৰ ফালৰ পৰা এখন চৰকাৰী চাকৰিৰ বিজ্ঞাপন প্ৰকাশ পাইছে। এইটো হ'ল ছ'চিয়েল ৱেলফেয়াৰ অফিচৰ চৰকাৰী চাকৰিৰ অফিচিয়েল বিজ্ঞাপন। এই বিজ্ঞাপনটোত মুঠ 2টা খালী পদ আছে। তাৰে এটা কেছ ৱৰ্কাৰ পোষ্টত আৰু এটা হ'ল কাউন্সিলৰ পোষ্টত। বন্ধুসকল, এই পোষ্টসমূহত এপ্লাই কৰিব হ'লে আপোনাৰ মিনিমাম শিক্ষাগত অৰ্হতা থাকিব লাগিব, গ্ৰেজুৱেশ্যন। যদি আপুনি গ্ৰেজুৱেশ্যন পাছ কৰি আছে, আপোনাৰ বাবে এটা সুবৰ্ণ সুযোগ, এই পোষ্টবিলাকত আপুনি এপ্লাই কৰিব পাৰিব। ইয়াৰ লগতে ফ্ৰেণ্ড, যদি আপোনাৰ এক্সপিৰিয়েঞ্চ থাকে, গভৰ্ণমেণ্ট ছেক্টৰ বা নন গভৰ্ণমেণ্ট ছেক্টৰত যদি আপোনাৰ এক্সপিৰিয়েঞ্চ থাকে, আপুনি প্ৰিফাৰেঞ্চ পাব। বয়সৰ ক্ষেত্ৰত ক'ব গ'লে ফ্ৰেণ্ডছ, এই পোষ্টবিলাকত এপ্লাই কৰিব হ'লে মিনিমাম 21 বছৰ হ'ব লাগিব আৰু মেক্সিমাম 40 বছৰ হ'ব পাৰিব। ইয়াৰ মাজৰ কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। ST SC কেটেগৰীৰ কেণ্ডিডেটসকলে চৰকাৰী নৰ্মছ মতে ৰেহাই পাব। এতিয়া আলোচনা কৰিম আপোনালোকে এই পোষ্টসমূহত কেনেকৈ এপ্লাই কৰিব। এপ্লাই কৰিব হ'লে ফ্ৰেণ্ডছ, প্ৰথমতে ষ্টেণ্ডাৰ্ড ফৰ্ম এখন ফিল আপ কৰিব লাগিব। ষ্টেণ্ডাৰ্ড ফৰ্মটো যিকোনো বুক ষ্টলত পাব, নতুবা যিকোনো ইণ্টাৰনেট কেফে বা কম্পিউটাৰৰ দোকানৰ পৰা আপুনি প্ৰিণ্ট আউট কৰি ল'ব পাৰিব। তাৰ লগতে আপোনাৰ এডুকেশ্যনেল ডকুমেণ্টছখিনি জেৰক্স কৰি চেল্ফ এটাষ্টড কৰি এনভেলপত ভৰাই আপুনি ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচ বা ডিষ্ট্ৰিক্ট নডেল অফিচত গৈ আপুনি ছাবমিশ্যন কৰিব লাগিব। এইটো অফলাইন মোডত ছাবমিশ্যন কৰিব লাগিব। আৰু ইতিমধ্যে এই প্ৰচেছটো ষ্টাৰ্ট হৈছে আৰু অহা 4 ফেব্ৰুৱাৰীলৈকে এই প্ৰচেছটো এপ্লিকেশ্যন প্ৰক্ৰিয়াৰ প্ৰচেছটো চলি থাকিব। আপুনি যদি ইচ্ছুক বা আগ্ৰহী হৈ আছে বা এলিজিবল হৈ আছে, অহা 4 ফেব্ৰুৱাৰীৰ ভিতৰত আপুনি ইয়াত মেনশ্যন কৰা অফিচ ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচত গৈ আপুনি ছাবমিশ্যন কৰিব পাৰিব। ছাবমিশ্যন কৰাৰ পিছত বন্ধুসকল, আপুনি এপ্লাই কৰাৰ পিছত যদি আপুনি শ্বৰ্ট লিষ্টেড হয়, তেতিয়াহ'লে ইণ্টাৰভিউৰ কাৰণে ইমেইল যোগে আপোনাক ইনফৰ্ম কৰিব। আৰু এই ইমেইল যোগে ইনফৰ্ম কৰাৰ পিছত আপুনি ইণ্টাৰভিউত এটেণ্ড হ'ব লাগিব। এটেণ্ড হোৱাৰ পিছত ইণ্টাৰভিউত কোৱালিফাই হ'লেহে আপুনি চাকৰিটো লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে ফ্ৰেণ্ডছ, যেতিয়া আপুনি এপ্লাই কৰিব, এপ্লাই কৰাৰ টাইমত আপোনাৰ সঠিক ইমেইল এড্ৰেছটো আপুনি তাতে লিখি দিব। আৰু ইমেইল এড্ৰেছটো আপুনি এপ্লাই কৰাৰ পিছত সদায় চেক কৰি থাকিব, দিনত এবাৰ হ'লেও চেক কৰি থাকিব। কাৰণ আপুনি যদি শ্বৰ্ট লিষ্টেড হয়, আপোনাক ইমেইল যোগেহে আপোনাক ইনফৰ্ম কৰিব। আদাৰৱাইজ আপোনাক কোনো ছেপাৰেট কল লেটাৰ ইছ্যু নকৰে। ইয়াত স্পষ্টকৈ মেনশ্যন কৰিছে। গতিকে আপুনি এপ্লাই কৰাৰ পিছত আপুনি ইমেইলটো দিনত এবাৰ হ'লেও চেক কৰি থাকিব। বন্ধুসকল, এয়া আছিল ওদালগুৰি জিলাৰ ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ চাকৰিৰ বিজ্ঞাপন। বিজ্ঞাপনত যদি কিছু হ'লেও উপকৃত হয় ফ্ৰেণ্ডছ, ভিডিঅ'টি লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।